থিয়েটাৰৰ প্ৰকৃততে পেণ্ডেল ভঙা ল'ৰাখিনিৰ কিমান কষ্ট হয়, মানে কিমান মানে কষ্টৰ মাজত তেওঁলোকে কামখিনি কৰে। ৰাতিতে এঠাইৰ পৰা ইঠাইলৈ লৈ যায় ৰানিং, মানে থিয়েটাৰ ভাষাৰ ৰানিং পেণ্ডেলটো। আজি লাষ্ট নাইট আছিল বৃন্দাবন থিয়েটাৰৰ ঘিলামৰা, কাইলৈৰ পৰা ঢকুৱাখানাত আছে, কিন্তু ৰাতিটোৰ ভিতৰতে তেওঁলোকে পেণ্ডেলটো ভাঙি ঢকুৱাখানাত গৈ ফিটিং কৰিব। তাৰপিছত ঢকুৱাখানাৰ ৰাইজে কাইলৈ ভাতত চাউল পাব। কিমান কষ্টত যে ৰাতিৰ ভিতৰত যে এটা পেণ্ডেল ভাঙি আকৌ এটা জেগাত ৰাতিটোৰ ভিতৰত যে ফিটিং কৰি দিয়ে, কেনেকৈ কৰে আপোনালোকে চাওকচোন। এতিয়া তেওঁলোকে কামখিনি কৰি আছে, মানে কোনোবাই হেৰি খুলি এনেকৈ চাওকচোন। এই আমাৰ যে চকীখিনি, এই চকীখিনি জপাও এটা ল'ৰা আছে, এই চকীখিনি গাড়ীত তোলাও এটা ল'ৰা আছে, এনেকৈ আপোনাৰ এই লাইটবিলাক খোলাও এটা ল'ৰা আছে। এনেকৈ প্ৰত্যেকটো নিজৰ নিজৰ কামত থাকে। গাড়ীখন ষ্টাৰ্ট কৰিছে, হয়তো আমাৰ ভইচৰ ভইচৰ গাড়ীখন ষ্টাৰ্ট কৰিছিলে, আমি আপোনালোকক দেখুৱালোঁ। গতিকে এই ল'ৰাবিলাকে ইমান কষ্ট কৰি নিজৰ ঘৰখন এৰি থৈ আহি ইমান কষ্ট কৰি আপোনালোকক আমোদ দিবৰ কাৰণে ইমান এটা কষ্ট কৰে। গতিকে যদি আপোনালোকে পাৰে থিয়েটাৰ উপভোগ কৰক, তেওঁলোকক অকণমান সহায় কৰক। বহুত কষ্ট কৰি তেওঁলোকে কাম কৰে। চাওকচোন, ষ্টেজত তেওঁলোকে এই বস্তুবিলাক লৈ গৈছে, বহুত কষ্ট কৰে। এই চকীবিলাক জপাও ল'ৰা আছে, এইবিলাক আৰু এই স্ক্ৰীণখন জাপি আছে এজন ল'ৰাই, মানে তেওঁ সেই দায়িত্ব সেইটোৱে যে তেওঁ স্ক্ৰীণ জপাই দায়িত্ব। এনেকুৱাই প্ৰত্যেকৰে নিজৰ নিজৰ কাম। আপোনালোকে এনেকুৱা পেণ্ডেল দেখিছেনে কেতিয়াবা? এইটো লাষ্টৰ সময়ত পেণ্ডেল ইফালে এনেকৈ থাকে খুলি আছে। ওপৰত এটা ল'ৰা আছে, কিন্তু দেখা নাই চাগে। একদম ল'ৰা এটা বহি আছে, এনেকৈ খুলি আছে। সি ইমানখিনি যে কষ্ট কৰিছে, কাইলৈ আপোনালোকে নাটক চাব, উপভোগ কৰিবৰ কাৰণে ইমানখিনি কষ্ট কৰিছে। কাইলৈ গৈ আকৌ ফিটিং কৰিব লাগিব, কিবা কৰিব লাগিব। গেলেৰীৰ ওপৰত পৰি আছে, ইমানখিনিৰ কাৰণেহে ইমানখিনি কষ্ট কৰিছে। গতিকে এই ল'ৰাখিনিক যদি পাৰে সহায় কৰক, আপোনালোকে মৰম কৰক, সেই ল'ৰাখিনিক অকণমান উৎসাহ দিয়ক। যদি ৰাস্তাত দেখে ল'ৰাখিনি অকণমান মাত দিয়ক। সেই ল'ৰাখিনি বহুত কষ্ট কৰে থিয়েটাৰৰ কাৰণে। গতিকে একচুৱেলি থিয়েটাৰৰ মেইন চালিকা শক্তি সেই ল'ৰাখিনিয়ে। বহুত মানুহে নাজানে, ভাল ভাল এক্টৰখিনিকহে ছাপোৰ্ট কৰে, যে যাৰ নাম জানে, কিন্তু চালিকা শক্তিখিনি মেইন সেই ল'ৰাখিনি।